120 তেনেকুৱা ধৰণৰ ষ্টাইলৰ কালেকশ্যন পাই যাব মাত্ৰ 120 টকা থাকিব দাম এটা এইটো চক আপোনালোকৰ খুব ধুনীয়া ডিজাইন সাইড এমব্ৰয়ডাৰী আহিব লৈও ভাল লাগিব আৰু দেখাটো খুব ধুনীয়া দেখিছেনে অনলি 230 প্ৰাইসত পাব এই সাইড বৰ্ডাৰটো আপোনালোকৰ পুৰা ষ্টনৰ ৱৰ্ক কৰা থাকিব আৰু মাজত এনেকুৱা আপোনালোকৰ ফেব্ৰিক প্ৰিন্ট থাকিব গোল্ডেন ফেব্ৰিকৰ মানে সব কমফৰ্টেবল আইটেম আছে দেখিছেনে খুব ধুনীয়া কাপোৰটো দেখাই দিছো একদম মানে এটা কিমান মজা লাগিছে পিছটো ব্ল্যাকৰ ভিতৰত মানে একদম ইউনিক ডিজাইন আছে আৰু প্ৰাইসও বহুত কম আছে এইটো আইটেমৰ আমাৰ জেংৰাই গাৰ্মেন্টছৰ আন এখন ভিডিঅত আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি আপোনালোকৰ কাৰণে লৈ আহিছো লেডিজ ষ্টৰৰ বহুতে ধুনীয়া ধুনীয়া কালেকশ্যন এটো আছে আপোনাৰ পাশমিনা আইটেমৰ পুৰা ফুল হ্যান্ডৱৰ্ক এমব্ৰয়ডাৰী ডিজাইনত কাম কৰা আছে বহুতে ধুনীয়া একদম স্মুথ ফিনিশিংৰ আইটেম হয় আৰু আমাৰ ইয়াত আপোনালোকে কম ৰেঞ্জৰ পৰা লৈ মেলি ভাল দামী আইটেমও পাই যাব আপোনালোকক দেখাই দিছো কালেকশ্যনখিনি এটো আপোনাৰ পাশমিনাত আছে একদম ওচৰৰ পৰা দেখাই দিছো খুব ধুনীয়া এটা ৱৰ্কত মানে একদম লাইট ওয়েট আছে লবলৈ খুব ভাল পাব আৰু এটো ডিজাইন থাকিব দুপালে এনেকুৱা থাকিব আৰু মই আপোনালোকক ষ্টাৰ্টিং প্ৰাইজৰ পৰা দেখাই আছো এটো যেনেকৈ আপোনাৰ আমাৰ ইয়াত আপোনালোকে পাই যাব অনলি 120 কে এটা অফাৰ দি আছো আমি এতিয়া খ্ৰীষ্টমাছ ডে যেহেতু ওচৰ চাপিছে আৰু হেতু কাৰণে মাজুলী জেংৰাই মুখত আমি নতুনকে দোকানখন খুলিছো হে বুলি স্পেশালি অফাৰ ৰাখিছো অনলি 120 তেনেকুৱা ধৰণৰ ষ্টাইলৰ কালেকশ্যন পাই যাব মাত্ৰ 120 টকা থাকিব দাম এটো ষ্টাৰ্টিং প্ৰাইস আছে বাকি সব ইয়াতকে আপোনাৰ ওপৰত থাকিব এবিলাকত আপোনালোকে কালাৰ अवेलेबल পাই যাব প্ৰাইস থাকিব মাত্ৰ 120 কে হা এপিসোড ল'ব পাৰিব আৰু নেক্সট যোনটো আইটেম আছে এটো থাকিব আপোনালোকৰ 150 পাঁচটা কালাৰ থাকিব গোটেইখিনি মই খুলি নেদেখাও ওপৰ পাই দেখাই দিছো অনলি 150 থাকিব এটো ষ্টক অল ওভাৰ প্ৰিন্ট আহিব লগত আপোনালোকৰ কি আছে এনেকুৱা ধৰণৰ ষ্টন ৱৰ্ক কৰা থাকিব প্ৰাইস থাকিব অনলি 150 কে ইয়াৰো কালাৰ अवेलेबल কালাৰ পাই যাব এখিনি কালাৰ থাকিব প্ৰত্যেকটো ডিজাইনতে আপোনালোকে 4টা 5টা কালাৰ পাব সব ধুনীয়া ধুনীয়া কালাৰ আছে আৰু তাতকে যদি আৰু কোন ফেন্সি লাগে বেলেগ তাতকে অলপ ভাল কোৱালিটি এটা এটো আৰ্টিকেল আছে আপোনালোকৰ 190 পৰিব খুব ধুনীয়া আইটেম আছে এটো অনলি 190 থাকিব এই সাইড বৰ্ডাৰটো আপোনালোকৰ পুৰা ষ্টনৰ ৱৰ্ক কৰা থাকিব আৰু মাজত এনেকুৱা আপোনালোকৰ ফেব্ৰিক প্ৰিন্ট থাকিব গোল্ডেন ফেব্ৰিকৰ খুবে ধুনীয়া আইটেম আছে আৰু লাইট ওয়েট আছে এটো আপোনালোকে ষ্টলো ইউজ কৰিব পাৰিব বা কুৰ্তিৰ লগতো যদি লম বুলি ভাবে কোনোবাই দুপট্টা টাইপত কুৰ্তিৰ হৈতেও আপোনালোকে ইউজ কৰিব পাৰিব ইয়াৰো তেনেকে ঠিক 500টা কালাৰ পাই যাব এখিনি কালাৰ থাকিব আৰু প্ৰাইস ইয়াৰ থাকিব অনলি 190 কে এটা এটো আইটেম আছে এটো আছে আপোনালোকৰ 230 প্ৰাইসত ইয়াতকে অলপ জেনিবা ফেন্সি ডিজাইনৰ গেটাপৰ আছে বলে এপিস মই খুলি দেখুৱাই দিও এটো খুবে ধুনীয়া আৰ্টিকেল হয় আৰু ইয়াৰ প্ৰাইস থাকিব অনলি 230 গুটে সাইড বৰ্ডাৰটো আপোনালোকৰ ষ্টন ৱৰ্ক কৰা থাকিব খুব মানে ধুনীয়া আইটেম লৈও ভাল লাগিব আৰু দেখাটো খুব ধুনীয়া দেখিছেনে অনলি 230 প্ৰাইসত পাব আৰু যিসকলে চাই আছে ভিডিওটো শেয়াৰ কৰি দিব কেলে কি মাজুলীত আমাৰ নতুনকে খোলা হৈছে আৰু এতিয়া খ্ৰীষ্টমাছৰ কাৰণে আমি ইমান অফাৰ দি আছো গতিকে সকলোৱে যেন গম পায় আমাৰ এখন দোকানত এতিয়া অফাৰ চলি আছে আপোনালোকৰ 25 ডিসেম্বৰ লৈকে এইটো অফাৰ থাকিব জুনে জুনে লম বুলি ভাবে আমাৰ দোকান ভিজিট কৰিব পাৰে আমাৰ দোকানখন হল আপোনাৰ জেংৰাই মুখ তিনিআলি জুকো বেংকৰ অপোজিট সাইডে আছে জেংৰাই গাৰ্মেন্টছ দোকানখনৰ নাম আৰু প্লেনৰ ভিতৰত যদি ভাল কোৱালিটি লাগে এবিলাক গৰম থকা আৰু আপোনাৰ মানে ষ্টেণ্ডাৰ্ড আইটেম আছে প্লেনৰ ভিতৰত খুবে ধুনীয়া আইটেম আৰু এবিলাক গৰমও থাকিব আৰু গেটাবো বহুত ধুনীয়া আহে ইয়াৰো কালাৰ আপোনালোকে পাই যাব 3-4টা কালাৰ এবিলাক যেনিবা অলপ তাতকে দামত গোটেইখিনি প্ৰাইস মই কৈ নিদু আৰু যোনখিনি আপোনালোকৰ আগৰখিনি আছে খিনি প্ৰাইস কৈ দিছো এবিলাক অলপ ওপৰ ৰেঞ্জৰ আহিব প্ৰিমিয়াম কোৱালিটিৰ আছে আৰু এতিয়া আপোনাৰ সবতে বেছি মানে এনেকুৱা টাইপৰ বিলাক চলি আছে চেক পেটাৰ্নত এখিনো বহুত ধুনীয়া আইটেম আছে আৰু একদম মানে সব কমফৰ্টেবল আইটেম আছে দেখিছেনে খুব ধুনীয়া কাপোৰটো দেখাই দিছো একদম মানে এক মুঠিত আহি যোৱা কাপোৰ হয় খুবে কমফৰ্টেবল হয় ইয়াৰো কালাৰ আপোনালোকে পাই যাব প্ৰায় 500টা কালাৰ আছে কালাৰখিনি মই একবাৰ ওপৰতে দেখাই দিছো এখিনি সব ডাৰ্ক কালাৰ লাইট কালাৰ সব মিক্স থাকিব খুবে ধুনীয়া ধুনীয়া কালাৰ আছে আৰু প্ৰাইস বহুতে ৰিজনেবল প্ৰাইসত আপোনালোকে কালেক্ট কৰিব পাৰিব আমাৰ দোকানৰ পৰা আৰু এটা একদম ধুনীয়া আইটেম লৈ আহিছো আপোনালোকৰ কাৰণে বহুতে মানে এটো আইটেম কি আছে একচুয়ালি
থাৰ্ড টাইম ৰিপিট অৰ্ডাৰ দি বনাইছো, মানে কালেকশ্যন অহাৰ লগে লগে এইটো আইটেম শেষ হৈ গৈছিলে, এবাৰলৈ থাৰ্ড টাইম ৰিপিট অৰ্ডাৰ দিছো। খুবেই ধুনীয়া আইটেম, পুৰা এম্ব্ৰইডাৰী ডিজাইনত। চাওক একচুৱেলি প্ৰাইচ আৰু আইটেম যোনটো আছে ন, সেইটো কাৰণে কাষ্টমাৰ এইটো বহুত ভাল পাইছে। খুবেই ধুনীয়া ডিজাইন আছে, আপোনাৰ মাল্টি এম্ব্ৰইডাৰী ডিজাইন থাকিব, আৰু ইয়াৰ কালাৰ বিলাক খুবেই ধুনীয়া ধুনীয়া কালাৰ আছে, প্ৰায় 8-10টা কালাৰ আছে। 8-10টা খুব ধুনীয়া ধুনীয়া কালাৰ আছে। কফি আছে, ব্লেক আছে, অৰেঞ্জ, ৰেড, বটল গ্ৰীণ, এইখিনি এই 6-7টা কালাৰ এতিয়া ষ্টকত আছে, আৰু কালাৰ আপোনালোকে পাই যাব এইবিলাকত। আৰু কাট পাই যদি অকণমান ফেঞ্চি টাইপৰ লাগে, বিয়া চিয়া এইবিলাকত ইউজ কৰিব পৰাকে পাৰ্টি ৱেৰ টাইপত, সেইটো আছে আপোনালোকৰ পশ্মিনাৰ ভিতৰতে। খুব ধুনীয়া আৰ্টিকেল, এইটো কিমান মজা লাগিছে পিচটো। ব্লেকৰ ভিতৰত মানে একদম ইউনিক ডিজাইন আছে, আৰু খুবেই কমফৰ্টেবল হয়। এইটো চাওক, এইটো ডিজাইন আহিব, খুবেই মজা ডিজাইন আছে, আৰু প্ৰাইচ বহুতে কম প্ৰাইজত আপোনালোকে আমাৰ ইয়াৰ পৰা কালেক্ট কৰিব পাৰিব। গতিকে সোনকালে সোনকালে যোনসকলে নতুনকৈ আমাৰ চাই আছে ভিডিঅ', তেওঁলোকে ফ'ল' কৰি ল'ব, আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এইটো চাওক, আপোনালোকৰ খুব ধুনীয়া ডিজাইন, চাইড এম্ব্ৰইডাৰী আহিব, গোটেই বৰ্ডাৰটো আপোনালোকৰ পুৰা ৱৰ্ক কৰা আছে, আৰু মাজত একদম মিহি মিহি বুটা কৰা আছে। খুব ধুনীয়া এটা ডিজাইন। ইয়াৰো আপোনালোকে কালাৰ পাই যাব, গোটেইখিনি কালাৰ মই দেখুওৱা নাই, কালাৰ এইবিলাকত আপোনালোকে পাই যাব। আৰু আপোনালোকে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজিৰ ভিডিঅ'ত ইমানে, নেক্সট আকৌ লগ পাম আন এখন ভিডিঅ'লে, তেতিয়ালৈকে সকলোকে ধন্যবাদ।